এনেকৈ ভাগে এনে সপোন এনেকৈ এইটো আমাৰ দীপেন কাই নহয় নে? কিবা কাম কৰি আছা নেকি? পিছে কিবা খেতি লগাইছা হান পাইছো। নগেন, তই ক'ৰবাত গেছিলি? এই নহয় মানে মই এই সভাপতি ঘৰত গৈছিলো অলপ। হয় নেকি? নহয় হোৱাই নহয় অলপমান যা খেতি লগাইছো ৰ মই ওলাই আনো ৰ। বহুত দিনৰ মূৰত দেখোন। কিবা সভাপতি ঘৰত কিবা সকাম আছিলে? এই মানে মোৰ এই আজি ইমান দিনৰ পৰা মোৰ পেঞ্চনৰ কামটোৱে হোৱা নাই। হয় নেকি? তাকে মই দাউৰি মই ভাগৰি গৈছে। বুঢ়া মানুহটো আৰু কিমান দাউৰিম এই। ঘৰতে বহোৱা, বহুত দিন কথাও পাতা নাই, লগো পোৱা নাই। পিছে ময়ো আকৌ বৰ বেছি দেৰি কৰিব নোৱাৰো। দে অলপ টাইমহে হ'ব যো, একো নহয়। নগেন, তুমি তাতে বহাচোন। বাৰু। ধুনুমা, কোন আছে চোৱাচোন। বইবা দি মই যাই আছো। বৰ গৰম পৰছে দীপেন কাই। বিচাৰি খাই আনি দিওঁ। গৰমত ধৰি ক'তো যাব নোৱাৰি, ইদা কৰি আছো আনকে। দে ঠিকে আছে। মোৰ এতিয়া কামটো কেতিয়া হয় আশা কৰি আহিছিলো। ৰিজতি, দুকাপ চাহ বনাই আনছো নে? দোকানে কাঞ্চি হিরো পাইছেন চিপস আবার টাকা খুঁজি এই দিব এই পেলালি আজি স্কুল ছুটি গরম গরম রুটি কাইলে স্কুল বন্ধ গোলাপ ফুলের গন্ধ ও খুঁজে পতি খিতি খিতি হাপেন তোর পকে তোরে মারবল গুতি জিকি আনি সুঙাত ভরাও পূজা সামে বলি খপনে আজি টিভি চাবি যাবি না সাম রক্তিম হেসি হেসি দিন খেতি বাতি কিবা লগাইছা না? অকমান লগাই থৈ দিছো আৰু অলপমান লাগে, কেঁচা চব্জি অলপ লাগে। এইমাত্ৰ ৰ'দে ভাগাৰে আহিছিলিহে আকৌনো যাবা পৰা হ'ল নে? একো নাই বাপা, আছো নাই ইফালে আছো কি হলে পাই মোক বিস্কুট এক পেকেট আনি দিছিল সেই আলহী দুটা বহি আছে মোক 2 টকা কিবা এটা খাব নাজানো নেকি? পিছত খাবি যা, বিস্কুটে চাহ দিম যা। পাত দেৰি নকৰিবি দেই, পত খাই
স্কুলৰ পৰা আহি দাউৰিকে ভিয়াটো কাৰে সেইটো ছোৱালী চিনি পোৱা নাই নাই পোৱা। সেইটো মোৰ ছোৱালী ছোৱালী দেখোন ডাঙৰে হৈছে ডাঙৰ হৈছে যে হেৰি স্কুলত দিছোঁ তৃতীয় শ্ৰেণীতে মই এই সৰু থাকোঁতে দেখিছিলোঁ কোলাত থাকোঁতে চাহ পাই কি কৈছ ঐ জ্যোতি চাহ হ'ল না নিছো ৰবি নগেন বৌ। খা চাহ হ'লা দে দেখোন খাওঁ মই এই দিনটো খাবই পোৱা নাই চাহ হেৰি জ্যোতি এই তামোল কাটি দিছোঁ না এখন মা মই যাম আহিছিলিহে যাব পৰা হ'ল না অলপমানতো পঢ়ি যাব পাৰা আই বৌহাতৰ ভাল পিছে আছো দে কিবা নগেন ভগৱানে এই বৌৰ কথা ৰাখিছে। ভাবছোঁ নাই মই যাওঁ চবলৈ তহঁতেতো যাবা পাৰা আমাৰ তাত কেতিয়াবা কিন্তু যাবিয়ে নগেন ঘৰত যিহে জামেলা এই দাদাৰে তোৰ মানে এটা প্ৰেছাৰ নুগুচাই হৈছিল তোমাৰ যদি একদিন উঠে এসপ্তাহমান ভালে থাকে গৰু আনোতে ছাগলী আনোতে তোমাৰ ঘৰৰ ইদাই বন যাবা যোৱা নাখায় ইফালে চলি জামেলা সেয়ে চবৰে একে আমাৰো একে এই ময়ো কিবা আহোঁ বুলি আহিবাহে নহয় এই আজি কিবা সভাপতি ঘৰত আহিছিলোঁ পেঞ্চনৰ কাম এটা এই সেনেকৈ আহিলে কাকাই লগ পাই সোমালো মাজে মাজে আহিবা লাগে আকৌ নগেনৰ খবৰটো পালো আমাৰ খবৰটো পালি হ'ব আছে বাৰু আহি থাকিম মাজে মাজে কাকা বা ক'ত গ'ল ময়ো যাওঁতে বৰ বেছি দেৰি নকৰোঁ মোৰ দেৰিয়ে হ'ব শুনছানে নগান যাবা ওলাইছি গেছোঁ নগেন যাবি নেকি দে ময়ো যাই থাকোঁ দে এতিয়া দেৰি হ'ল নহয় বহুত পিছে কোঠাখন কি কৰা নহয় এই যোৱাকালি হালছিলোঁ পাৰাই নাই এই নাওটো অলপমান থকা লাগিব পিছে ময়ো যাই থাকোঁ কালি সময় সুবিধা পালি যাবিচোন চাম দেচোন নগান পিছে যাবি হ'ব দে যা ঐ জ্যোতি ঐ মোক ধৰচোন মাথাটো ঘূৰাইছে কি হৈছে মাইনা মাইনা ঐ আছো ন এইফালে যাচোন নিব কাইলৈ কত মাতা বুলি কব যাচোন কি হৈছে কাকা কি হৈছে ঘৰৰ ভিতৰলৈ লৈ আহিছোন মই কি হৈছে ক'ব নোৱাৰো আইতো ভিতৰত আছো না কোন কোন আছে আছো ন কি হৈছে কি হৈছে ক'ব নোৱাৰো অলপমান তেল পানী গৰম কৰি আনিছো নিৰ্মলা আছো ন নগান ইয়াতে ফোন কৰি হা হেল্ল' নগেন কাই এই ডিপেণ্ডাৰটো কিবা বাগেৰি পৰিল হঠাৎ প্ৰেছাৰে হ'ল নেকি আছোন সোনকালে বৌ কি নহ'লে কাকাৰ খবৰটো পাই ৰৱাই নাই গৰু পানী খুৱাব যাব লাগি গৈছিল মাথা ঘূৰাই চোতালতে দেখোন মাথাটো ঘূৰোৱা বুলি ক'লে বাগেৰি পৰিল দাঙি লৈ আহিল এতিয়া মাত বোল দেখোন বৌ কাকা আৰু আমাৰ মাজত নাই দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছা তৰাও থাকিলে শুন তুমিও থাকিবা থাপনাত এগছি চাকি হয়